ভাই মানে আগতে আহিছে, এইবাৰ লগত 3বাৰ হ'ব। দবা দবা আৰু দবা। হাই গাইজ, আজি মানে 15 আগষ্টৰ উপলক্ষে আমি মানে একটা মানে বিশেষ একটা ঠাইত যাব ওলাইছোঁ। মানে বহুত বঢ়িয়া ঠাই, মানে কৈ আছোঁ অলপ পিছত। ইয়াৰ পৰা চিলিণ্ডাৰ লৈ একদম ৰেডি, আৰু লগতে ইয়াৰ লগৰজন আহি আছে। গাইজ ফাইনেলি আহি পালোঁ কুমাৰহঁতৰ ঘৰত, মানে সকলোৱে ৰেডি হৈছে। এয়া চাওক, কুমাৰ এতিয়া মানে পুৰা ফুল জচত আছে, আৰু এয়া যজাতি আহি পাল, আৰু লগতে অজয় আৰু অদীপ আহিছে, গণ আহিছে, চন্দন আহিছে। এতিয়া আমি যাবহে ৰেডি এতিয়া, মানে আৰু দুজন আছে আহিবৰ কাৰণে, দুজন না এজন আছে। ফাইনেলি পটকা চটকা লগাই একদম ৰেডি, এতিয়া যাবহে লাগে। এই গাইজ ফাইনেলি আমি যাব ওলাইছোঁ, বিকিবল পালোঁ। লগৰবিলাকে কুমাৰহঁতে আছে, উদীপ আছে, আৰু পাছত গাড়ী আছে, মানে বস্তু ল'ব গৈছে, মাংস চাংসবিলাক ল'ব গৈছে দুধনৈত। মানে যোৱাকালি নাপালোঁ, আজি মানে ল'ব গৈছে। আৰু আমি এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰি দিম ডাইৰেক্ট সৰলপাৰা। আপোনালোকক কৈ দিলোঁ সৰলপাৰাত যাব ওলাইছোঁ। আজি মানে ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। গাইজ মানে অকণমান টাইম ৰখিব লগা হ'ল, মানে ইয়াতে বজাৰ চজাৰ কৰি ল'লোঁ, আৰু তাহাঁতেও আহি পাল। এতিয়া টুক্ৰেশ্বৰী পাম্পত এতিয়া তেল চেল ভৰাই আৰু জাৰ্ণি ষ্টাৰ্ট। গাইজ মানে গোৱালপাৰাটো নতুনকৈ টোল গেট হ'ব ওলাইছে। এইটো মানে পঞ্চৰত্ন নোপোৱাৰ আগতে, এতিয়া মানে আৰম্ভ কৰা নাই মানে। আহি পালোঁ প্ৰায় পঞ্চৰত্ন ব্ৰিজ। এয়া চাওক, সৰু সৰু চলিবিলাকে মানে চাইকেল ৰাইড কৰি আছে, আৰু ধুনীয়া ভিউৰ মাজত আমি গৈ আছোঁ। চাই থাকক গাইজ, একদম শেষলৈকে চাব, ভিডিঅ'টো তামাম ধামাকা হ'বলৈ গৈ আছে। সৰলপাৰাত গৈ আছোঁ, গেটটো পাৰ হ'লোঁ, আৰু লগতে ইয়া চাওক ঢেকীয়া। আপোনালোকে আহিলে ঢেকীয়াবিলাক লৈ যাব পাৰিব। ঢেকীয়া অৰ্গানিক চব্জি লৈ যাব পাৰিব গাইজ। আমি নিম বুলি ভাবিছিলোঁ, কিন্তু কি কৰিম, মনে নাযায়, সময়ো নিমিলে। ধূলি ইমান ৰাস্তা বেয়া গাইজ, কমেও 50 কিলোমিটাৰ। এক্সপিৰিয়েঞ্চ আছে না, যজাতি ভাই মানে আগতে আহিছে, এইবাৰ লগত 3বাৰ হ'ব। পুৰা এক্সপিৰিয়েঞ্চ আছে কাৰণে পুৰা দবাইছে গাড়ী। দবা দবা আৰু দবা।
ইয়াক গাইজ মানে এই চৰলপাৰাত আহিলে মানে লোকেল চব্জি পোৱা যায়, মানে একদম সাৰ নাথাকা চব্জি। আহিব আৰু লৈ যাব কম দামতে, মানে লোকেল চব্জি। আমাৰ পিছৰ গাড়ীখন আহি পোৱা নাই, এইখন চাগে আহি আছে। সিহঁতে মানে ফিজ দিব লগা হ'ল 200 টকা এণ্ট্ৰি ফিজ। অঁ আহি পোৱা নাইচোন তাহাঁতি। আহি পালোঁ চৰলপাৰা। এয়া চাওক বহুত মানুহ গা ধুই আছে আৰু লগতে বতৰটো বহুত বেয়া কৰি আছে। এইফালে হ'ল ভূটান বৰ্ডাৰ আৰু এয়া আমাৰ ঠাই মানে লোকেশ্যন বিচাৰি মানে বহুত টাইম লাগিল বিচাৰি এইখিনিতে আমি পাৰ্কিং কৰিলোঁ আৰু এখন গাড়ী আহিব আছে, এয়া আহি আছে। গাইজ মানে কি ক'ম, বৰষুণ আহি গ'ল, মানে এতিয়া মানে বস্তুবিলাক আনি খোৱা খাদ্যবিলাক বনাম বুলি ভাবিছিলোঁ, বৰষুণ আহি গ'ল। আমি মানে গাড়ীৰ ভিতৰত সোমাব লগা হ'ল। সেয়া চাওক তামাম বৰষুণ। গাইজ আমাৰ মানে পাৰ্টি চলি আছে, আমাৰ পাৰ্টি মানে দুখন গাড়ী। আমাৰ মানে দেৰি হ'ল আহি পোৱা, আৰু লগতে এয়া চাওক ধুনীয়া ছোৱালী, আৰু লগতে প্লেচবিলাক চাওক, আৰু এয়া পাহাৰবিলাক চাওকচোন। মানে ইয়াতে মানে হেলিকপ্টাৰ মানে যাব নোৱাৰে, এনেকুৱা নিচিনা বহুত ওখ মানে পাহাৰ। এয়া চাওক হা, আৰু লগতে কুমাৰে মানে বনাই আছে গাহৰি টেষ্টি। আমাৰ একদম মানে কুমাৰে মানে বহুত বনাব জানে, গাহৰি কওঁ, যিকোনো মাংস কওঁ, চব্জি কওঁ, মানে বহুত বনাব জানে। তাৰ কাৰণে ইয়াকে ৰাখোঁ আমি, এক্সপাৰ্ট বুলি ক'ব লাগিব। হয় একদম এক্সপাৰ্ট হয়। মানে খাওয়া খানাবোৰলো আর কি নিজে মানে বনোৱাত মানে আহে আর কি, বনোৱাত পাক্কা, তাৰ কাৰণে মানে নাহাকে থাকিব নোৱাৰে।
এতিয়া খেলি দিলোঁ গাইজ মানে এতিয়া মানে অজয় ভাই খেলি আছে চাওক মানে বৰষুণ তামাম বৰষুণ দি আছে তথাপিও ভিডিঅ' কৰি আছোঁ ভইচবিলাক বা শুনা পাই আছে নে নাই চেণ্ডেলৰ ফিটা দেখোন ওলাই গ'ল ফাইনেলি মানে বহুত দূৰ আহি এতিয়া ঘৰত যাব ওলাইছোঁ মানে ৰাতিয়ে হ'ল আৰু লগতে যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গাইজ